ৰতন টাটাই তেওঁৰ প্ৰেমিকাক প্ৰতিশ্ৰুতি দিছিল জীৱনত যদি মই বিয়া পাতো তোমাকেই পাতিম रतन टाटाया ट्रेन पाइलटबोमोन बिथांनि जिउ गोमानायखौ लानानै प्राइम मिनिस्टार नरेन्द्र मोदी बिथाङाबो दुखु मोननाय फोरमायथिदों आरो बिथाङा थांनानै थानाय समाव फालांगि बिथिङाव गोबां जाफुंसार जानो हानायजों लोगोसे भारतनि रांखान्थिखौ दानायाव बिथाङा गोबां बिहोमा होनायखौ लानानै बिथांनिसिम बाख्नायदों भारतनि प्राइम मिनिस्टार नरेन्द्र मोदी बिथाङाबो ৰতন টাটাই যে প্ৰতিশ্ৰুতি দিছিল তোমাৰ বাহিৰে আৰু মই বেলেগক বিয়া নাপাতো সেই প্ৰতিশ্ৰুতিয়ে আজীৱন ৰতন টাটাই ৰাখিলে আৰু সেইবাবেই তেওঁ সমগ্ৰ জীৱন অবিবাহিত হৈ ৰল ৰতন টাটাই বিয়া কিয় নাপাতিলে ৰতন টাটাই গোটেই জীৱনটো অকলেই থকাৰ সিদ্ধান্ত কিয় ললে ৰতন টাটাৰ জীৱনলৈ প্ৰেম আহিছিল কিন্তু সেই প্ৰেম বিবাহৰ ৰূপ দিব নোৱাৰিলে ৰতন টাটাই एसियानि धोनि सुबुंफोरनि मादाव सासे फालांगिरि रतन टाटाया अरायनि थाखाय जोबथा हां लाबाय फालांगिरि रतन टाटा जाय फालांगियाव जाफुंसारनायजों लोगोसे गोबां दानिबोमोन जायनि थाखाय बिथांखौ धोनि गरिब गासैबो सुबुंफोरानो मान होयोमोन दुनिया में भारत को टॉप पर पहुंचाने वाले रतन टाटा नहीं रहे पूरा देश फालांगियाव ओरैबायदि जाफुंसारनो हादोंमोन दि गिबियाव टाटा सल्ट अदेबानि संख्रिनिफ्राय लानानै स्टील बा लहा लहि बेनि उनाव सफ्टवेयर टाटा कम्पानिनि गारिफोर एभिएशन इन्डास्ट्रि आरो गुबुन गुबुन फिल्डआव खामानि मावदोंमोन आरो जाफुंसारनायखौ मोननो हादोंमोन टाटा ग्रुपनि गुबै टाटा सन्सनि मासिगिरि जानानै 20 बोसोरनि बांसिन सामलायदोंमोन टाटा रतना जेराव टाटा कम्पानिखौ $5 बिलियन निफ्राय $100 बिलियन खालामनो हानायजों लोगोसे गुबुन गुबुन हादरफ्राय 100 हादरफोराव टाटा कम्पानिनि फालांगिखौ गोसारहोदोंमन लोगोसे भारतनि रांखान्थिखौ दानायावबो गोबां बिहोमा दं रतन टाटानिया नाथाय बैसोजों लोगोसे फैनाय माखासे जेंनाफोर आरो ब्लाड प्रेसारनि थाखाय बिथाङा थांनाय 7 अक्ट'बराव मुम्बाइनि ब्रिच केन्डी हस्पिटालाव आइसिइउ थिसनथाय लादोंमोन नाथाय बिथाङा दा जोबथा हां लाबाय बम्बेआव 1937 मायथाइनि 28 डिसेम्बराव जोनोम जादोंमोन बिथाङा दा 86 बोसोर बैसोआव जोबथा हां लाबाय बिथाङा सासे गोख्रों आरो जाफुंसार फालांगि जानायनि सिगां रतन टाटाया ट्रेन पाइलटबोमोन बिथांनि जिउ गोमानायखौ लानानै प्राइम मिनिस्टार नरेन्द्र मोदी बिथाङाबो दुखु मोननाय फोरमायथिदों आरो बिथाङा थांनानै थानाय समाव फालांगि बिथिङाव गोबां जाफुंसार जानो हानायजों लोगोसे भारतनि रांखान्थिखौ दानायाव बिथाङा गोबां बिहोमा होनायखौ लानानै बिथांनिसिम बाख्नायदों भारतनि प्राइम मिनिस्टार नरेन्द्र मोदी बिथाङाबो ৰতন টাটাই বিয়া কিয় নাপাতিলে ৰতন টাটাই গোটেই জীৱনটো অকলেই থকাৰ সিদ্ধান্ত কিয় ললে ৰতন টাটাৰ জীৱনলৈ প্ৰেম আহিছিল কিন্তু সেই প্ৰেম বিবাহৰ ৰূপ দিব নোৱাৰিলে ৰতন টাটাই ইয়াৰ আঁৰত আছে এটা অদ্ভুত কাহিনী ৰতন টাটাই বহু ইণ্টাৰভিউত এই কথা উল্লেখ কৰিছে ৰতন টাটাই ভাবিছিল অবিবাহিত হৈ থকাটোৱেই তেওঁৰ বাবে ভাল হ'ব তেওঁৰ মতে বিয়া পতাহেঁতেন স্থিতি বহুত বেছি জটিল হৈ পৰিলহেঁতেন ৰতন টাটাই নিজেই কৈছে বিবাহৰ বাবে তেওঁ 4বাৰকৈ ভাবিছিল প্ৰতিবাৰেই কিন্তু কিবা নহয় কিবা এক ভয়ৰ কাৰণে পিছ হুহুকি আহিবলগীয়া হৈছিল নিজৰ প্ৰেমৰ বিষয়ে উল্লেখ কৰি ৰতন টাটাই কৈছিল যেতিয়া তেওঁ আমেৰিকাত কাম কৰি আছিল তেতিয়াই প্ৰেমক লৈ যথেষ্ট গভীৰ হৈ পৰিছিল তেওঁ কিন্তু প্ৰেমক লৈ গভীৰ হলেও তেওঁ বিয়া কৰাব নোৱাৰিলে তাৰ পিছত তেওঁ ভাৰতলৈ উভতি আহিল ৰতন টাটাৰ প্ৰেমিকা ভাৰতলৈ উভতি আহিব বিচৰা নাছিল সেই সময়ত ভাৰত আৰু চীনৰ মাজত যুদ্ধ আৰম্ভ হৈছিল আৰু প্ৰেমিকাই আমেৰিকাতেই বেলেগৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰতন টাটাই তেওঁৰ প্ৰেমিকাক প্ৰতিশ্ৰুতি দিছিল জীৱনত যদি মই বিয়া পাতো তোমাকেই পাতিম কিন্তু সেই প্ৰেমত পৰাৰ সময়তেই ৰতন টাটাৰ আইতাক গুৰুতৰভাৱে অসুস্থ হ'ল ভাৰতত ৰতন টাটা তেতিয়া ভাৰতলৈ উভতি আহিল ৰতন টাটাই প্ৰেয়সীক ভাৰতলৈ আহিবলৈ লগ ধৰিছিল ৰতন টাটাই ক'লে মই ভাৰতলৈ যাওঁ তুমি পিছত ভাৰতলৈ আহি থাকিবা ৰতন টাটা ভাৰতলৈ আহিল কিন্তু প্ৰেয়সীগৰাকী ভাৰতলৈ নাহিল কাৰণ তেতিয়া 1962 চন চীন ভাৰতৰ যুদ্ধ তেতিয়া ভাৰতৰ পৰিৱেশ পৰিস্থিতি একেবাৰে অনুকূল নাছিল ৰতন টাটাৰ প্ৰেয়সীৰ পৰিয়ালে তেওঁক ভাৰতলৈ আহিবলৈ অনুমতি নিদিলে বহু অপেক্ষা কৰিছিল প্ৰেয়সীৰ বাবে ৰতন টাটাই কিন্তু প্ৰেয়সী ভাৰতলৈ উভতি নাহিল ৰতন টাটাই পিছত গম পালে তেওঁ যিগৰাকী যুৱতীক ভাল পাইছিল সেই যুৱতীগৰাকীক পৰিয়ালে অন্য যুৱকৰ সৈতে বিয়া দি দিলে কিন্তু ইমান এটা ডাঙৰ ঘটনাৰ পিছতো ৰতন টাটা ভাগি পৰা নাছিল ৰতন টাটাই যে প্ৰতিশ্ৰুতি দিছিল তোমাৰ বাহিৰে আৰু মই বেলেগক বিয়া নাপাতো সেই প্ৰতিশ্ৰুতিয়ে আজীৱন ৰতন টাটাই ৰাখিলে আৰু সেইবাবেই তেওঁ সমগ্ৰ জীৱন অবিবাহিত হৈ ৰল ৰতন টাটাৰ পৰা শিকিবলগীয়া বহুত আছে ৰতন টাটা এনেকুৱা এক ব্যক্তিত্ব তেনেকুৱা ব্যক্তিত্বৰ মানুহ হয়তো ভাৰতত আৰু দ্বিতীয়জন নোলাব সেইবাবেই ৰতন টাটাৰ মৃত্যুত আজি সকলো শোকবিহ্বল হৈ পৰিছে ৰতন টাটালৈ শ্ৰদ্ধাঞ্জলি জনাই আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ